নমস্কাৰ সকলো ভালে আছেনে আজি আমি কি বনাম আজি আমি বনাম পকৰি কিহৰ পকৰি ব্ৰাহ্মী শাকৰ পকৰি so let's go to our kitchen আজি কি বনাইছানো মানে বনাম আজি পকৰি এই ব্ৰাহ্মী শাক চিনি পাইছা নাই তুমি পাইছো আইতাই দিছিলে যে মই ইয়াতে ৰুই থৈছিলো এই ব্ৰাহ্মী শাক তাৰ পিছত বুটৰ দাইল আৰু মসুৰ দাইল ভিজাই থৈছিলো আৰু ফিৰিঙি জলকীয়া আমাৰ গছতে লাগিছিলে নহৰু আদা আৰু আলুখিনি কি কৰিলা আৰু আলুখিনি মানে বইল কৰি দাইলত দি থৈ দিছিলো দাইলৰ পৰা উলিয়াই থৈছো মানে আলুখিনিও ইয়াতে দিম প্ৰথমতে মিক্সিত পিছি ল'ব লাগিব এখিনি বোলাচোন পিছি লওঁ পিছা হৈ গ'ল এখিনি এতিয়া আলুখিনি পিটিকি পেলাই আমি ইয়াতে দি দিম আলুখিনি পিয়াজো দিছিলানে পিয়াজ নিদিয়ে পিয়াজে কেঁচা পিয়াজ কাটি থৈছো এইখিনি দিম তাৰ পিছত দিম এইখিনি যিখিনি আসল বস্তুখিনি আৰু এইখিনি কাটি লৈছিলানে কাটি লৈছো এইখিনি ধুনীয়াকৈ ব্ৰাহ্মী শাক কিমান ভাল জানাই নহয় স্মৃতি শক্তিৰ কাৰণে বহুত ভাল সকলোৱে খাব লাগে এইটো অকণমান তিতা হয় তথাপিও খাব লাগে খাবানে নোখোৱা খাম পকৰি হ'লেতো খামেই মই পকৰি বনালে চব বস্তুৱে ভাল লাগে ন এতিয়া নিমখ দিম হ'ব ন এইখিনি হালধি দিম এতিয়া গোটেইখিনি মিক্স কৰিম ইয়াত তেল গৰম হ'ল কেৰাহীত এতিয়া এইকেইটা হৈ গৈছে নমাব পাৰোঁ এতিয়া মই বহুত ধুনীয়া গোন্ধাই আছে পকৰিকেইটা আমি গোটেইকেইটা বনাই লওঁ এয়া হৈ গ'ল আমাৰ পকৰি ৰেডি এতিয়া ইয়াক চাহৰ লগত খাম আৰু অলপ আছে সেইখিনি ভাতৰ লগত খাব লাগিব গতিকে দেখিলেনে মই ইহঁতক কেনেকৈ ব্ৰাহ্মী শাক খুৱাই দিলোঁ পকৰিটো কিন্তু বহুত ধুনীয়া হৈছিলে বাহিৰত ক্ৰিস্পি আৰু ভিতৰত বহুত ছফ্ট আছিলে আৰু যদি আপোনালোকে ট্ৰাই কৰিব ঘৰত এইটো আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই